নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল সিমি সুমি ফেশ্বন ষ্টাইল এণ্ড ভ্লগছলৈ। আজি আমি দুজনীয়ে চাদৰ মেখেলা পিন্ধি ওলাইছোঁ কাৰণ আজি আমি মন্দিৰ দৰ্শন কৰিবলৈ যাম ঘৰৰ গোটেইকেইটাই। টাইটেল চাই গম পাইছে আপোনালোকে আমি কি মন্দিৰলৈ যাম। হয়, আমি হাজো মন্দিৰ দৰ্শন কৰিবলৈ যাম আজি। আচলতে আমি আমাৰ জন্মদিনৰ দিনাখনেই যোৱা কথা আছিলে, ফেব্ৰুৱাৰী 8 তাৰিখে, কিন্তু এটা বিশেষ কাৰণৰ কাৰণে যোৱা নহ'ল, সেয়েহে আজি যাবলৈ ওলাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো চাই থাকিব আপোনালোকে। আহি পালোৱে আমি হাজো মন্দিৰ। এই মন্দিৰটো বহুত পুৰণি আৰু ঐতিহাসিক মন্দিৰ হয়। হাজোৰ এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো মণিকোট পাহাৰখনত অৱস্থিত। যদিও কোৱা হয় যে 11 শতিকাৰ খ্ৰীষ্টাব্দত পাল বংশৰ ৰজাই এই মন্দিৰটো নিৰ্মাণ কৰিছিল, কিন্তু বৰ্তমান আমি দেখি থকা মন্দিৰটো কোচ ৰজা ৰঘুদেৱ নাৰায়ণে 1583 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰে বুলি জনা যায়। মেইন মন্দিৰটোৰ পৰা ওলাই আহিলোঁ আমি, এতিয়া লক্ষী মন্দিৰত সোমাম। এইটো মন্দিৰত হোম পুৰে, ইয়াতো সেৱা কৰিলোঁ আমি। যিসকলে বাহিৰৰ পৰা মন্দিৰ দৰ্শন কৰি আহে তেওঁলোকে ইয়াত এবাৰ হ'লেও আহিব লাগে বুলি বিশ্বাস কৰে সকলোৱে।
পৰা ওলাই আহি আমি হাজোৰ চকতে থকা এখন হোটেলত চাহ খাবলৈ সোমাইছোঁ। চাহ খাই লোৱা হোৱাৰ পিছত আমি পান খালোঁ এটা খাই লৈ উঠাৰ পিছত আমি আকৌ এটা মন্দিৰলৈ আহিলোঁ। এই মন্দিৰটো হৈছে বাঘেশ্বৰী মন্দিৰ আৰু এই বাঘেশ্বৰী মন্দিৰটো 1744ত আহোম ৰজা চক্ৰধ্বজ সিংহই বনাইছিল। এৰিয়াটো কিছু ডাঙৰ হয় ইয়াৰ আৰু দুৰ্গা পূজাও হয় ইয়াত ডাঙৰকৈ। আমি আহোঁৱে প্ৰায় ইয়াত দুৰ্গা পূজাত। ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।